সকলোকে মোৰ ইউটিউব চেনেল মেকআপ এণ্ড ষ্টাইললৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই আমি যাত্ৰা আৰম্ভ কৰিলোঁ নগাঁৱলৈ বুলি। কিনকিনীয়া বৰষুণৰ মাজতে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এনেকৈ আমি আগুৱাই গৈ থাকিলোঁ বৰষুণৰ মাজেৰে। অলপ ভিডিঅ' কৰি ৰাখিলোঁ বাহিৰৰ পৰিৱেশটো। বৰষুণৰ বতৰত সঁচাকৈ মানে মনটো বৰ ভাল লাগে। বাহিৰৰ পৰিৱেশটো দেখিবলৈ ইমান ধুনীয়া লাগে। আৰু আমি গৈ পেলাই বোকাখাটত খাই ল'লোঁ কলপাতত দিয়া পুৰি। এনেকৈ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু যিসকলে খাইছে সেইসকলে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগে। আৰু আমি এনেদৰে যাত্ৰা আৰম্ভ কৰি গৈ থাকিলোঁ আৰু কাজিৰঙাত এনেকৈ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। গছত বৰষুণ পৰাৰ পাছত দৃশ্যটো সঁচাকৈ কিমান ধুনীয়া লাগিছে আৰু বিভিন্ন ধৰণৰ ফুল ফুলিছে। সঁচাকৈ পৰিৱেশটো খুবেই ধুনীয়া আৰু এনেকৈ অকণমানকৈ গাড়ীৰ ভিতৰৰ পৰাই মই এনেকৈ ভিডিঅ' কৰি ৰাখিলোঁ আৰু আমি আগুৱাই গৈ থাকিলোঁ। বৰষুণ পৰাৰ বাবে সেউজীয়াবোৰ আৰু অধিক ধুনীয়াকৈ সেউজীয়া হৈ উজ্বলি উঠিছে আৰু ইমানেই ধুনীয়া লাগিছে। ফুলবোৰো সঁচাকৈ জিলিকি উঠিছে। এনেকৈ ভিডিঅ' কৰিলোঁ আৰু আমি এনেকৈ গৈ পাহাৰ যেতিয়া পালোঁ আৰু পাহাৰৰ ওপৰ ভাগত কুঁৱলী সঁচাকৈ ইমানেই ধুনীয়া লাগিছে। অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু গৈ পালোঁ আমি বুঢ়া পাহাৰত এনেকৈ পাপা ৰ'লে, ৰৈ পেলাই তাতে সেৱা জনালে। তাৰ পৰা আমি লাহে লাহে আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি লাহে লাহে আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা আৰু যেতিয়া নগাঁৱলৈ যাব আপোনালোকে দেখিব ৰাস্তা বনাই থকা হৈছে আৰু এনেকৈ ৰাস্তাৰ ছাইডে ছাইডে সৰু সৰু পুখুৰী আৰু পথাৰ দেখিবলৈ পাব। আৰু আমি অৱশেষত গৈ পালোঁগৈ বৰদোৱা। তাৰ পৰা আমি যিহেতু মই মেখেলা চাদৰ পিন্ধি যোৱা নাছিলোঁ সেইকাৰণে মই সলাই ল'লোঁ আৰু আমি এনেকৈ শৰাইও লৈ ল'লোঁ আৰু এনেকৈ আগবাঢ়ি গৈ থাকিলোঁ আগলৈ। চাই যাওকচোন মোৰ ভিডিঅ'টো। লাহে লাহে সোমাই গ'লোঁ আমি তাৰ ভিতৰ ভাগলৈ আৰু তাৰ ভিতৰ ভাগত বিভিন্ন ধৰণৰ ফুল গছেৰে ভৰি আছিলে আৰু দেখিবলৈ ইমানেই ধুনীয়া লাগিছিলে। তাৰ বেৰবোৰত কিছুমান ধুনীয়া ধুনীয়া ছবি অংকন কৰা আছিলে যিখিনি মই ভিডিঅ' নকৰাকৈ ৰ'বই নোৱাৰিলোঁ। আৰু সঁচাকৈ থানৰ ভিতৰ ভাগলৈ সোমাই যাওঁতে যিটো পবিত্ৰ ভাৱ মনলৈ আহে সঁচাকৈ ভাল লাগে আৰু আপোনাৰ মনটো সম্পূৰ্ণৰূপে পবিত্ৰ কৰি তোলে এনেকুৱা কিছুমান বস্তু দেখিলে। আৰু ভিতৰ ভাগলৈ সোমাই গৈ থাকিলোঁ আৰু যিহেতু ভাদ মাহ নহয় তথাপিতো মানুহৰ ভিৰ যথেষ্ট আছিলে আৰু সোমাই গৈয়ে আমি নামঘৰৰ ভিতৰত সেৱা কৰিলোঁ আৰু তাৰপিছত অকণমানকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু তাৰ ভিতৰত নাম চলি আছিলে আৰু যথেষ্ট মানুহ আছিলে। ভাদ মাহত ইয়াতকৈও বেছি মানুহৰ সমাৱেশ ঘটে আৰু দেখিছেনে কিমান মানুহৰ সমাৱেশ ইয়াত। আৰু এনেকৈ আমি গৈ পেলাই আপোনালোকক যে দেখুৱাইছোঁ এই গছজোপা হৈছে এজোপা শিলিখা গছ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে এজোপা শিলিখা গছ আৰু আজিও সেই গছজোপা তেনেদৰেই আছে। আৰু তাৰপাছত আমি যাত্ৰা কৰিলোঁ আকাশীগংগাৰ ফালে আৰু তাৰ পৰিৱেশটো সঁচাকৈ খুব ধুনীয়া হৈছিলে। বিভিন্ন ঠাই মানুহৰ তালৈ সমাৱেশ ঘটিছিলে আৰু আমি তাৰ ছাইডৰ পৰিৱেশটো আপোনালোকে দেখিলেই গম পাব। তাত বিভিন্ন ধৰণৰ গছ ফুল আদিৰে জাতিষ্কাৰ হৈ আছিলে। ইমানেই ধুনীয়া পৰিৱেশটো তাত বহি থাকিবলৈ মন গৈছিলে। কিন্তু যিহেতু আমি ঘৰলৈ উভতি আহিব লাগিব আৰু বতৰো খুব ভাল নাছিলে আৰু বেছি সময় বহিবলৈও নোৱাৰিলোঁ সেইকাৰণে মনটো বেয়াও লাগিছে। এনেকৈ ভিডিঅ' কৰি ৰাখিলোঁ। সঁচাকৈ ইয়াৰ পাৰলৈ গ'লে আপুনি অকণমান সময় বহাৰ পাছত আপোনাৰ মনটো সঁচাকৈয়ে ভাল লাগিব। চাওকচোন ইমান ধুনীয়া আৰু তাৰ যিটো ছাইডত কিছুমান ফুল ফুলি আছিলে আৰু ইমানেই মনোমোহা হৈছে পৰিৱেশটো মই ভিডিঅ' নকৰাকৈ ৰ'বই নোৱাৰিলোঁ। আৰু আমি বেছি সময় তাত নকৰিলোঁ যিহেতু ঘৰলৈ ঘূৰি আহিব লাগিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই আৰু লগতে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ। আগলৈ আপোনালোকলৈ বিভিন্ন ধৰণৰ নতুন ভিডিঅ'লৈ মই পুনৰ আহিম।